আপোনালোকক স্বাগতম মোৰ চেনেলটোলৈ। মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ইয়াতে মই এডুকেশ্যন ৰিলেটেড ভিডিঅ' দিম, এডুকেশ্যন ৰিলেটেড ইনফৰ্মেশ্যন দিম। আপোনালোকেও উপকৃত হ'ব। মই আপোনালোকক কিছু কথা জনাব পাই খুব সুখী অনুভৱ কৰিম। আজি মই কিতাপ পঢ়াৰ ওপৰত কিছু আলোচনা কৰিম। কিতাপ পঢ়াৰ অভ্যাসৰ ওপৰত আলোচনা হ'ব আজি। কিতাপ পঢ়াৰ অভ্যাসটো আমি কিছুমানৰ হয়তো আছে, কিছুমানৰ নাই। কিন্তু হয়, ক'বলৈ পাহৰিলোঁ, আপোনালোকে প্ৰত্যেকজনে এখন কিতাপ সদায় পঢ়ে। কিতাপখন ময়ো পঢ়োঁ, আপুনিও পঢ়ে, সদায় পঢ়ে, কিছুমানে 24 ঘণ্টাও পঢ়ে। সেইখন কিতাপ হ'ল ফেচবুক, নহয়নে? কিন্তু মই সেই দিশত নাযাওঁ, মই অলপ বেলেগ দিশত আলোচনাটো কৰিব ওলাইছোঁ। কিতাপ পঢ়াৰ বহুত সুবিধা আছে। কিতাপে আপোনাক নতুন ঠাই, নতুন অভিজ্ঞতাৰ সম্ভেদ দিয়ে। যিবোৰ অভিজ্ঞতা বা যিবোৰ ঠাই আপুনি কেতিয়াও হয়তো দেখা নাই বা সেইবোৰ ঠাইত যোৱা সৌভাগ্য আপোনাৰ হয়তো হোৱা নাই বা নোৱাৰে, সেইবোৰ ঠাই আপুনি বিনামূল্যে জানিব পাৰে, শিকিব পাৰে, সেইবোৰ ঠাইৰ পৰিস্থিতিৰ বিষয়ে জানিব পাৰে। আৰু 2009 চনত চুচেক্স ইউনিভাৰ্চিটিৰ এজন বিজ্ঞানীয়ে প্ৰমাণ কৰিছিল যে কিতাপ পঢ়াৰ অভ্যাসে 6 মিনিট যদি আপুনি ডেইলি কিতাপ পঢ়ে, তেনেহ'লে আপোনাৰ যিটো ষ্ট্ৰেছ লেভেল হয়, ষ্ট্ৰেছ লেভেলটো 68% পৰ্যন্ত কমি যায়। তো ভাবি চাওক কিতাপে কিমান ধৰণে আপোনাক সহায় কৰিব পাৰে। স্পেচিয়েলি ফিকশ্যনেল কিতাপবোৰে আপোনাৰ যিটো আনৰ প্ৰতি সহানুভূতি, আমি যে এইটো এম্পেথি বুলি কওঁ, ইম'শ্যন বুলি কওঁ, যিটো সহানুভূতি হয়, আনৰ প্ৰতি সহানুভূতিটো বঢ়োৱাত সহায় কৰে। আৰু যেতিয়া আপোনাৰ আনৰ প্ৰতি সহানুভূতি বাঢ়িব, তাৰ মানে আপোনাৰ যিটো আনৰ লগত সম্পৰ্ক মধুৰ হ'ব, ষ্ট্ৰং হ'ব। আৰু সম্পৰ্ক যেতিয়া ষ্ট্ৰং হ'ব, আপুনি খুব হেপিয়েষ্ট হ'ব, খুব সুখী অনুভৱ কৰিব। কিতাপে আপোনাৰ মনোবৈজ্ঞানিক যিটো চিন্তা শক্তি বা ব্ৰেইনৰ যিটো ব্যৱহাৰ, সেইটো উন্নত কৰে। কিতাপ পঢ়িলে আপোনাৰ যিটো ধৰক কোনোবা এটা শব্দ বা বাক্যত আপুনি যেতিয়া অহৰহ কনচেনট্ৰেট কৰি আছে, তেতিয়া আপোনাৰ মনোবৈজ্ঞানিক যিটো চিন্তা শক্তি বা আপোনাৰ যিটো ব্ৰেইনৰ যিটো ইউজ, আপোনাৰ ব্ৰেইনৰ যিটো ব্যৱহাৰ, সেই ব্যৱহাৰটো যথেষ্ট পৰিমাণে বাঢ়ি যায়। আপোনাৰ যেতিয়া ব্ৰেইনৰ ব্যৱহাৰ বাঢ়ি যাব, তেতিয়া আপোনাৰ যিটো মনৰ চিন্তা শক্তি, মনোবৈজ্ঞানিক যিটো চিন্তা শক্তি বুলি কওঁ আমি, সেইটো খুব যথেষ্ট পৰিমাণে চোকা হ'ব। যেনেকৈ এখন চুৰি খহি থাকিলে চোকা হয়, তেনেকৈ পঢ়িলে আপোনাৰ মনটো চোকা হয়। কিতাপে আপোনাৰ শব্দ জ্ঞান আৰু অভিজ্ঞতা বঢ়ায়। যেতিয়া এখন নতুন কিতাপ পঢ়ে, আপোনাৰ শব্দৰ জ্ঞান আৰু তাত থকা অভিজ্ঞতা যথেষ্ট পৰিমাণে বাঢ়ে। অৰেগন ইউনিভাৰ্চিটি প্ৰমাণ কৰিছে যে যেতিয়া এখন কিতাপ পঢ়া যায় বা নতুন কিবা বিষয়বস্তু পঢ়া যায়, তাত থকা নতুন নতুন শব্দৰ সৈতে আমি যেতিয়া পৰিচিত হওঁ, আমাৰ তাৰ প্ৰতি থকা শব্দটোৰ জ্ঞান আৰু তাৰ কিতাপখন বা সেই বিষয়বস্তুত থকা অভিজ্ঞতা যথেষ্ট পৰিমাণে বাঢ়ে। আৰু যেতিয়া আপোনাৰ শব্দ জ্ঞান আৰু অভিজ্ঞতা যথেষ্ট পৰিমাণে বেছি হয় আনতকৈ, নিশ্চয় আপুনি আপোনাৰ মনৰ কথা আনতকৈ বেছি ভালদৰে প্ৰকাশ কৰিব পাৰে। আপুনি যেতিয়া আপোনাৰ মনৰ কথা প্ৰকাশ কৰিব পাৰিব, তেতিয়া সমাজত আপোনাৰ গুৰুত্ব যথেষ্ট পৰিমাণে বাঢ়ি যায়। যিটো মনো উৎপীড়ন বা আমাৰ যিটো ঋণাত্মক চিন্তা, সেইটো কিতাপে দূৰ কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। আজিকালি প্ৰায়ভাগে চৰকাৰী বা প্ৰাইভেট ছেক্টৰত চাকৰি কৰে। চাকৰিৰ পৰা অহাৰ পিছতো মনত এটা চিন্তা চলি থাকে, মই কালি কি কৰিম, কালি কেনেকুৱা ধৰণৰ বছে মোক কি ক'ব, কেনেকুৱা কাম দিব, সেনেকুৱা ধৰণৰ চিন্তা চলি থাকে। এবাৰ ঘৰত অহাৰ পিছত আপুনি যদি 6 মিনিট বা 10 মিনিটো কিতাপৰ ৰেণ্ডম 4-5টামান লাইন পঢ়ে, আপোনাৰ এই মুহূৰ্তত যিটো চিন্তা চলি আছিল, কালি মই কি কৰিম, সেই চিন্তাটোৰ পৰা দূৰ কৰাত আপোনাক সহায় কৰে। কিতাপ পঢ়া অভ্যাসে আপোনাৰ স্মৃতিশক্তি বা মনত ৰখা শক্তিটো যথেষ্ট পৰিমাণে উন্নত কৰে। আজিকালি কি হয়, ধৰক কেইদিনমান আগতে আপুনি এজন ব্যক্তিক লগ পাইছিলে, তেওঁৰ নামটো আপুনি জানে। 2 দিন পিছত যদি একেজন ব্যক্তিক আপুনি লগ পায়, তেওঁৰ নামটো মনত কৰা আপোনাৰ যথেষ্ট অসুবিধা হয় বা মনত আমাৰ নামটো আহে, কিন্তু আপুনি একজেক্টলি ধৰিব নোৱাৰে নামটো কি আছিল। এইটো এলজাইমাৰ বেমাৰৰ লক্ষণ হয়। যেতিয়া বয়স বৃদ্ধি হয়, আমাৰ স্মৃতিশক্তি কম হ'ব ধৰে। কিতাপ পঢ়াৰ অভ্যাসে এই বেমাৰটো যিবোৰ প্ৰতিফলন, সেই প্ৰতিফলনবোৰ ৰিডিউচ কৰাত সহায় কৰে। চ' দৈনন্দিন কিতাপ পঢ়ক, আপোনাৰ মনত ৰখা শক্তি বা স্মৃতিশক্তি যথেষ্ট পৰিমাণে উন্নত হ'ব। আৰু আজিকালি আপোনালোকে দেখিব, সৰু সৰু যিবোৰ ল'ৰা ছোৱালী আছে, মাক দেউতাকে সেইবোৰ ল'ৰা ছোৱালী ধৰক মাক দেউতাকে মোবাইল বা স্মাৰ্টফোনৰ সন্মুখত ইউজ কৰে। ল'ৰা ছোৱালীবোৰ খুব আগ্ৰহী হয়। ইউটিউবত সৰু ল'ৰা ছোৱালী কিবা ভিডিঅ' চাব বিচাৰে বা এণ্টাৰটেইনমেণ্ট ল'ব বিচাৰে। সেইটো
চাওঁতে চাওঁতে অভ্যাসটো ইমানেই বেয়া হয় যে মোবাইলটো নোহোৱাকৈ বা ইউটিউবটো নোহোৱাকৈ ল'ৰা ছোৱালীটো এঠাইত থাকিবই নোৱাৰে। আৰু সেইটোৰ বাবে আমিয়ে দায়ী, কাৰণ এইকাৰণে দায়ী আমি যদি বিচাৰোঁ ল'ৰাটো বা ছোৱালীটো কিবা এটা কাম কৰক বা পঢ়ক বা কিতাপ পঢ়াৰ কাৰণে আগ্ৰহী হওক, প্ৰথমে আমি তেওঁৰ সন্মুখত পঢ়িব লাগিব বা কিতাপ পঢ়া দেখুৱাব লাগিব, তেতিয়াহে তেওঁ আগ্ৰহী হ'ব। এইখিনিতে মই এটা কথা কওঁ, মোৰ এজন ভাগিন আছে। মই কেইদিনমান আগতে ইউটিউব ভিডিঅ' বনাই থাকোঁতে ভাগিনজনৰ ওচৰত চাই আছিলে, দেখি ভাগিনটোৱে মোক দেখি তাৰো চাগে মনত এটা ভাৱ হ'ল, আগ্ৰহ এটা জন্মিলে সি ইউটিউব ভিডিঅ' কৰিব। মোক কেইদিনমান পিছতে সি ইউটিউব ভিডিঅ' এটা বনাই, সি এটা ভিডিঅ' ৰেকৰ্ড কৰি মোক হোৱাটছএপত দিছে। মই তেতিয়া বুজি পালোঁ যে ল'ৰা ছোৱালীৰ পৰা যদি আপুনি কিবা কাম কৰাব বিচাৰে, সৰু সৰু ল'ৰা ছোৱালীৰ পৰা, বা আপুনি যদি বিচাৰে এনেকুৱা ধৰণৰ স্বভাৱ গঢ় লওক, তেনেহ'লে প্ৰথমে আপুনি সেই ল'ৰা বা ছোৱালীটো সন্মুখত কৰি দেখাব লাগিব, তেতিয়াহে সেই সৰু সৰু কণ কণ ল'ৰা ছোৱালীবোৰ আগ্ৰহী হ'ব। আজিলৈ ইমানে। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। মই ইয়াতে এডুকেশ্যন ৰিলেটেড ভিডিঅ', এডুকেশ্যন ৰিলেটেড ইনফৰ্মেশ্যন দিম। আৰু লগতে আপোনালোকৰ যদি কিবা অভিজ্ঞতা আছে তেনেহ'লে মোক জনাওক, মোক কমেণ্টত জনাওক, মই জানিব পাই সুখী হ'ম। ধন্যবাদ।